ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম বিবৰ্ধন ঠিক আছে আজি আমি ষ্টাডি কৰিম বিবৰ্ধনৰ বিষয়ে বিবৰ্ধন কি হয় বিবৰ্ধন বা ম্যাগনিফিকেশন বিবৰ্ধন যাক ইংৰাজীত কোৱা হয় ম্যাগনিফিকেশন এটা বিবৰ্ধন কি হয় আমি জানিব লাগিব ঠিক আছে মই যদি কওঁ মই আটাইতকৈ ওখ তেতিয়া সকলোৱে কৈ দিব যে আপোনাতকৈতো মই ওখ বা কোনোবাই কৈ দিব কিমান ওখ মানুহ দেখিছো আপুনিনো কি ওখ হয়নে হেতুৱে কথা বা মই যদি কৈ দিও মই যেতিয়া মই কম মই ওখ তেতিয়া তোমালোকে কেতিয়াও নামানা কাৰণ তোমালোকে কবা যে মই আপোনাতকৈ ওখ বা কোনোবাই কব মোৰ খুৰা আপোনাতকৈতো বহুত ওখ আপুনিনো কিমান ফুট মোৰ খুৰাটো 7 ফুট হয়নে তেনেকৈ মই যদি এতিয়া কৈ দিও মই ওখ বুলি এবাৰ মই নকওঁ মই কৈছো যে ভাৰতত থকা ষ্টেচু অফ ইউনিটিটো সবতকৈ ওখ ষ্টেচু অফ ইউনিটিটো ওখ তেতিয়া তোমালোকে কবা হয় কিয় কলা মই যদি কওঁ ব্ৰুজ খালিফা ওখ তোমালোকে কবা হয় কিয় কলা মই যে প্ৰথমতে কৈছিলো মই ওখ তোমালোকে মনা নাছিল মই যদি কওঁ এই পেইনটো দীঘল তেতিয়াও নামানা কাৰণ তোমালোকে কৈ দিবা যে কিমান পেইন দেখিছো ইয়াতকৈ দীঘল হয়নে কিন্তু মই যদি কওঁ এই পেনৰ এই ঢাকনখনতকৈ পেনটো যদি মই ওখ বা দীঘল বুলি কওঁ তেতিয়া তোমালোকে কবা হয় ওখ হয় বা দীঘল হয় কিয় কবা কিয় কলা তুলনা কৰিলা হয়নে যেতিয়া মই কৈ দিলো ষ্টেচু অফ ইউনিটিৰ কথা ষ্টেচু অফ ইউনিটিৰ কথা তেতিয়া তোমালোকে কম্পেয়াৰ কৰিলা বা তুলনা কৰিলা বিশ্বত থকা প্ৰত্যেকটো মানে বিশ্বত যিমান বিলাক ষ্টেচু আছে মূৰ্তি আছে গম পাইছানে সেই গোটেই বিলাকৰ লগত তুলনা কৰিলা ষ্টেচু অফ ইউনিটি চৰ্দাৰ বল্লভ ভাই পটেলৰ যেটো ষ্টেচু হয় তাক তাৰ পিছত তোমালোকে বিবেচনা কৰি কলা যে হয় এটো ওখ হয় কিন্তু মই যেতিয়া কলো মই ওখ তেতিয়াও তোমালোকে তুলনা কৰি পেলালে গোটেই মানুহ বিলাকৰ লগত আৰু কৈ দিলা যে আপুনি ওখ নহয় আপোনাতকৈ ওখ মোৰ খুৰা মোৰ মামা হয়নে তেনেকা কথা এতিয়া এই পেইনটোৰ উদাহৰণ যেতিয়া দিছিলো ইয়াৰ ঢাকনখন আৰু পেইনটো যেতিয়া সিহঁত দুটাক তুলনা কৰা হৈছিল যে ইটোতকৈ সিটো ওখ বা চাপৰ গতিকে এটা তুলনা আহি পৰে হয়নে এতিয়া বিবৰ্ধন বুলি কৈ দিলে ম্যাগনিফিকেশন বুলি কৈ দিলে আমি কি বুজি পাওঁ বিবৰ্ধন মানে কিবা সৰু বস্তু এটা আমি ডাঙৰকে চোৱা বুজি পাইছানে যেতিয়া এই বিবৰ্ধনৰে উল্টা পৰিবৰ্ধন বুলি যেতিয়া আমি কওঁ মানে ডাঙৰ বস্তু এটা সৰু হৈ যোৱা বুজি পোৱা গৈছে আমি যেতিয়া টেলিস্কোপত চাওঁ বা মাইক্ৰোস্কোপত চাওঁ ডাঙৰ বস্তু এটা সৰু বস্তু এটা ডাঙৰ কৰি চাওঁ মাইক্ৰোস্কোপত টেলিস্কোপত দূৰৰ বস্তু এটা ওচৰত দেখা পাওঁ ডাঙৰ গতিকে সেইটো টেলিস্কোপ তেনেকৈ বিবৰ্ধনো তেনেধৰণে হয় এতিয়া আমি দাপোনত যেতিয়া মই এখন অবতল দাপোন এই দাপোনখনত যেতিয়া এটা লক্ষ্য বস্তু ৰাখি দিওঁ যেতিয়া এই দাপোনখনত এটা প্ৰতিবিম্বৰ গঠন হয় তাৰ প্ৰতিবিম্ব কেনেকৈ গঠন হয় এটা যাব বাহিৰত থাকিলে ফৰ্মান যদি গুচি যাব বাৰু এইটো ভালকৈ আহিব পৰা নাই এইবিলাক বাদ দিয়ে এইবিলাক পাজলত এতিয়া নোসোমাওঁ যিকোনো এটা আঁকি দিছোঁ মই ধৰি লৈছোঁ এইখিনি লক্ষ্য বস্তু আছিলে প্ৰতিবিম্বটো গঠন যেনিবা এইখিনিত হৈছে প্ৰতিবিম্বৰ গঠন এইখিনিত হ'ল যেনিবা এনেকৈ ধৰি লৈছোঁ এ বি বৰ ভাল হোৱা নাই অঁকাটো বৰ বেয়া হৈছে এইটো যেনিবা এনেকৈ আঁকিছিলোঁ এইটো এনেকৈ এ বি আৰু এইটো যেনিবা এ ডেছ বি ডেছ এইটো প্ৰতিবিম্ব ঠিক আছে এইটো প্ৰতিবিম্ব আৰু এইটো আছিলে লক্ষ্য বস্তু ওকে গতিকে এই প্ৰতিবিম্বৰ লক্ষ্য বস্তু ইহঁত দুটাক আমি তুলনা কৰিব লাগিব যে এইটো ডাঙৰ নে এইটো ডাঙৰ মই যদি কৈ দিওঁ এ বি ওখ তেতিয়া কাতকৈ ওখ যে এ ডেছ বি ডেছতকৈ ওখ তাৰ মানে ই ইয়াতকৈ বিবৰ্ধিত
বুজি পোৱা গৈছে মানে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ছুটি হয় আমি প্ৰতিবিম্ব কিহেৰে বুজাম প্ৰতিবিম্বৰ উচ্চতাটো যদি মই h ডেছ লিখোঁ কাৰণ হাইট উচ্চতাটো h ৰে বুজাওঁ মই ধৰিছোঁ প্ৰতিবিম্ব ইয়াত ডেছ ডেছ আছে গতিকে প্ৰতিবিম্বৰ উচ্চতাটো মই যদি h লিখিছোঁ প্ৰতিবিম্বৰ উচ্চতাক মই লিখিছোঁ h ডেছ আৰু hটো লিখিছোঁ যেনিবা লক্ষ্য বস্তুৰ উচ্চতা height of the object height of the image গতিকে ইহঁত দুটাক তুলনা কৰিব লাগিব যে কোনটো ওখ হয় বা কোনটো বেছি দীঘল হয় কোনটো ছুটি হয় কোনটো দীঘল হয় এইটো জানিবলৈ হ'লে ইহঁত দুটাক তুলনা কৰিব লাগিব আমি তুলনা কেনেকৈ কৰোঁ ৰেচিঅ'ৰ সহায়ত তুলনা কৰোঁ মানে অনুপাত গতিকে বিবৰ্ধনটোক আমি এমেৰে সূচাওঁ আৰু m ইকুৱেল হয় h ডেছ ডিভাইডেড বাই h ডেছ মানে কি প্ৰতিবিম্বৰ উচ্চতা আৰু তলত হ'ব লক্ষ্য বস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা বিবৰ্ধনৰ সূত্ৰটো হৈছে এইটোৱে এইটো হৈছে বিবৰ্ধনৰ সূত্ৰ ম্যাগনিফিকেশ্যনৰ ফৰ্মুলা তাৰমানে কি যেতিয়া এখন দাপোনত এটা লক্ষ্য বস্তু ৰাখিম আৰু সেই লক্ষ্য বস্তুৰ পৰা যেতিয়া এটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব প্ৰতিবিম্বটো কিমান গুণ বিবৰ্ধিত বা প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ পৰিবৰ্ধিত নেকি সেই বস্তুটো কি কৰিব লাগিব লক্ষ্য বস্তুৰ লগত প্ৰতিবিম্ব তুলনা কৰিলে আমি গম পাম সেই তুলনা কৰিছোঁ কাৰণে আমি ইয়াত কি পাইছোঁ বিবৰ্ধনটো পাইছোঁ কিমান গুণ বিবৰ্ধন কোনটো সেই কথাটো আমি কাৰ জৰিয়তে গম পাম এই ফৰ্মুলাটো এই সূত্ৰটোৰ জৰিয়তে গম পাম m ইকুৱেল টু h ডেছ ডিভাইডেড বাই h বুজি পোৱা গ'ল তেওঁ সাধাৰণভাৱে বুজি পাবলৈ হ'লে মই এই দুটা মানুহ লিখিছোঁ এইটো এটা মানুহ আৰু এইটো এটা মানুহ ইয়াৰ হাইটটো h আৰু ইয়াৰ হাইটটো ধৰি লৈছোঁ মই h ডেছ তেতিয়াহ'লে ইহঁতৰ বিবৰ্ধনটো উলিয়াইছোঁ আমি h ডেছ ডিভাইডেড বাই h তেতিয়াই আমি গম পাম যে কোনটো কিমান বিবৰ্ধিত ইয়াতকৈ মই ধৰি লৈছোঁ উলিয়াইছোঁ যে ইয়াতকৈ কিমান গুণ বিবৰ্ধিত তেতিয়া আমি এনেকৈ কৰিব লাগিব তেতিয়াই গম পাম যে ইয়াতকৈ কিমান গুণ বিবৰ্ধিত বুজি পোৱা গ'ল ঠিক আছে গতিকে আমি বিবৰ্ধন বুজি পালোঁ এটা প্ৰব্লেম বা সমস্যা এটা আমি সমাধান কৰিলে আমি আৰু ধুনীয়াকৈ বুজি পাম ঠিক আছে অ'কে এতিয়া চোৱা মই ধৰি লৈছোঁ দিয়া আছে f ইকুৱেল ধৰি দিয়া আছে 15 চেণ্টিমিটাৰ u ইকুৱেলটো ধৰি লোৱা দিয়া আছে 20 চেণ্টিমিটাৰ তেতিয়া তুমি m টো ফাইণ্ড কৰিব লাগে বিবৰ্ধন উলিয়াব লাগে মই ধৰি লৈছোঁ এখন অৱতল দাপোন ঠিক আছে অৱতল দাপোনৰ ক্ষেত্ৰত তুমি বিবৰ্ধন উলিয়াব লাগে তোমাক দিয়া আছে ফ'কাছ দৈৰ্ঘ্য আৰু লক্ষ্য বস্তু আমি জানো f টো ফ'কাছ দৈৰ্ঘ্য আৰু u টো লক্ষ্য বস্তু এতিয়া ইয়াত চিহ্ন প্ৰথাৰ কথা জানিব লাগিব আমি গম পাইছিলোঁ যে অৱতল দাপোন এখনত সদায় ইয়াত থাকে ভাঁজ কেন্দ্ৰ এইটো থাকে ফ'কাছ গতিকে ফ'কাছ দৈৰ্ঘ্য এইটো আছিলে ফ'কাছ দৈৰ্ঘ্যটো কোনফালে আছে এই বাওঁফালে আছে গতিকে সি কি হয় ঋণাত্মক হয় গতিকে আমি ইয়াক ঋণাত্মক লিখিব লাগিব যেতিয়া উত্তৰটো লিখিম আৰু লক্ষ্য বস্তুটো সদায় সন্মুখতেই থাকে দাপোনখনৰ গতিকে এই বাওঁফালে আছে গতিকে ইউ হ'ব ঋণাত্মক এতিয়া আমাক দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ দূৰত্ব আৰু ফ'কাছ দৈৰ্ঘ্য দিয়া আছে এতিয়া ইহঁত এই দুটা যেতিয়া দিয়া আছে এটা কথা মোক ক'বলৈ থাকি গ'ল মই লিখিলোঁ m ইকুৱেল টু h ডেছ ডিভাইডেড বাই h আৰু ইয়াকে আমি এনেকৈ লিখিব পাৰোঁ m ইকুৱেল টু মাইনাছ অফ v ডিভাইডেড বাই u minus of v divided by u m equal to h dash by h or m equal to minus of v divided by u গতিকে u হলে v টো আমি উলিয়াই ল'ব লাগিব গতিকে ইয়াৰ ফৰ্মুলা পাইছিলোঁ 1 by v plus 1 by u equal to 1 by f গতিকে 1 by v উলিয়াবলৈ হ'লে
1 by f minus of 1 by u কৰিব লাগিব এটা 1 by v equal to 1 by minus of 15 minus 1 by minus 20 কৰিব লাগিব এতিয়া এটো কি হৈ যাব 1 by 15 plus 1 by 20 20 আৰু 15 ৰ লসাগু কিমান হ'ব 20 and 15 60 okay 60 minus of 5 plus 3 minus 2 by 60 minus of 1 by 30 তাহলে আমি কিমান পালো মই এখানে লিখিছো 1 by v equal to minus of 1 by 30 মানে v equal to minus of 30 পালো তেতিয়া ম্যাগনিফিকেশনৰ সূত্ৰটো হৈছে এটো m equal to minus v by u গতিকে minus of 30 divided by minus of 20 it will cancel যাব 3 by 2 3 by 2 হলে 1.5 m equal to 1.5 centimeter your lies of plus out centimeter নহয় দি 1.5 যেহেতু এই ভ্যালুটো কি হল লাইছে ম্যাগনিফিকেশনৰ প্লাসত ওলাইছে এটা এই প্লাসত ওলাওতে আমি কিছুমান কথা এতিয়া জানি লব লাগিব ম্যাগনিফিকেশনৰ লগত জড়িত কিছুমান কথা মই তোমালোকক এতিয়া কৈ দিম স্পষ্ট কৈ দিম সেইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব যেতিয়া ম্যাগনিফিকেশনৰ ভ্যালু পজিটিভ হয় মানে ধনাত্মক হয় তেতিয়া প্ৰতিবিম্বটো সদায় কি হয় অসৎ প্ৰতিবিম্বটো সদায় কি হয় বুলি ক'লো মই অসৎ আৰু যেতিয়া ম্যাগনিফিকেশনৰ ভ্যালু ঋণাত্মক হয় তেতিয়া প্ৰতিবিম্বটো হয় সৎ আৰু সৎ হলে সদায় কি হয় পৰিবৰ্ধিত হ'ব প্ৰতিবিম্বটো মানে লক্ষ্য বস্তুতকৈ সৰু হ'ব আৰু অসৎ পজিটিভ হলে এটো বিবৰ্ধিত হ'ব ঠিক আছে গতিকে এইকেইটা কথা মনত ৰাখিলেই হ'ল আৰু হট হলে আমি জানো যে উলুটা হয় প্ৰতিবিম্ব বিলাক যেতিয়া হট হয় তেতিয়া প্ৰায় উলুটা হয় আৰু হট হলে থিয় হয় কথাটো আমি জানো এই কথাকেইটা ধুনীয়াকৈ মনত ৰাখিলে সকলো পায় গতিকে ইয়াত কি ওলাইছে m টো পজিটিভ বা ধনাত্মক ওলাইছে গতিকে ই কি হৈছে বিবৰ্ধিত হৈছে গতিকে প্ৰতিবিম্বটো কি হ'ব এটো অসৎ আৰু 1.5 গুণ বিবৰ্ধিত 1.5 গুণ বিবৰ্ধিত ঠিক আছে আমি ধুনীয়াকৈ সুন্দৰকৈ বুজি পালো কথাকেইটা ঠিক আছে গতিকে আমি বিবৰ্ধন পাৰিম বুলি ভাবিছো এতিয়া মই তোমালোকক এটা হোমৱৰ্ক দিম ঠিক আছে এটা হোমৱৰ্ক তোমালোকক দিম এইখিনিতে হোমৱৰ্কটো হ'ব কি এখন উত্তল দাপোনৰ ক্ষেত্ৰত h ডেশ দিয়া আছে ধৰি লোৱা 20 সেন্টিমিটাৰ উত্তল দাপোনৰ ক্ষেত্ৰত আৰু কি দিয়া আছে v দিয়া আছে 15 সেন্টিমিটাৰ u দিয়া আছে u কিমান দিয়া আছে ধৰি লৈছো মই 20 সেন্টিমিটাৰ তেতিয়াহ'লে তুমি ম্যাগনিফিকেশন কিমান উলিয়াব লাগে এইটোৱে হৈছে তোমালোকৰ কাৰণে হোমৱৰ্কটো কৰিবা আনসাৰটো ডেসক্ৰিপশনত দিবা গতিকে আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো পঢ়া শুনা কৰি থাকা কনসেপ্ট বিলাক ক্লিয়াৰ কৰা ডাউট বিলাক কমেন্ট বক্সত দিয়া
এনি ডাউট কমেণ্ট বক্সত দিয়া। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, ভাইৰেল কৰা, কি কৰা তোমালোকৰ কথা। গতিকে পঢ়া শুনা কৰি থাকা। অল দি ভেৰি বেষ্ট।